মানে আপোনালোকে মাটিমাহ খেতি কৰে নে নকৰে একদম কমেণ্ট কৰি জনাব। আমি পূৰা মাটিমাহ খেতি কৰি আছোঁ ঘৰত। চুলিও পূৰা দিবলৈ হৈছে মানে আজি কাটিব লাগিব। চাই থাকক ভিডিঅ'টো। পূৰা লৈ আহি আছে একদম মেইট ডাঙৰকৈ। মই বকিব নোৱাৰোঁ, একদম ইমান বকে মানে। এইটো মাটিমাহ ধৰা আমাৰ, এইটো মাটিমাহ একদম পূৰা লৈ আহি আছে। বহুত কষ্ট হৈছে একদম মাটিমাহ শুকাব, ৰ'দত দিবলৈ লৈ আছোঁ মানে একদম তত নাই। একদম শুকাবৰ কাৰণে মাটিমাহ একদম ৰ'দত দি আছোঁ পুখুৰীৰ পাৰত। বহুত কষ্ট আৰু এইবিলাক মাটিমাহ আমাৰ ৰ'দত দিয়া হৈছে মজাকৈ। ভণ্টিয়ে পূৰা কৰি আছে আৰু এতিয়া ভণ্টি মানে মাটিমাহ তুলি আছে মজাকৈ। এতিয়া মোক আনি দিব। মজাকৈ তুলি আছে মাটিমাহ। পূৰা দাঙি আনিলে আৰু এতিয়া মই লৈ যাব লাগিব। বাবু কিবা আহি গ'লো মই। আমাৰ বাগানটো এইটো চলি ইয়াৰ পৰা আহি গৈছোঁ মই। গেটটো ভালকৈ মাৰিব লাগিব। এইটো আমাৰ আলু লগাই থৈছোঁ মজাকৈ। এই খাই এটা কৈ দিয়া, খাই এই খাই এটা কৈ দিয়া আকৌ। সেই তেৰিকা ল'ৰাটো এইটো হাল বাই থৈছে, এইটো সাৰ গোবৰ। সকলো খেতি আমি কৰোঁ। ৰ'ব আৰু দেখাই আছোঁ আপোনালোকক। নিশ্চয় সৰিয়হ চব্জি আৰু দেখাই আছোঁ আলু চব্জি। আৰু আপোনালোকক দেখাই আছোঁ লাই চব্জি। ৰ'ব কিমান ধুনীয়া ধুনীয়া। ইয়াত চাওক লাই। আমাৰ ঘৰত সকলো আছে, লাই আছে, সৰিয়হ, আলু আৰু জলকীয়া। ৰ'ব আৰু দেখাই আছোঁ। ইয়াত চাওক জলকীয়া আৰু দেখাই আছোঁ। ৰ'ব এয়া ক'লো জলকীয়া। চাওক জলকীয়া ঘৰতে আছে, জলকীয়া। আৰু দেখাই আছোঁ এয়া চাওক লেটেকু আৰু দেখাই আছোঁ ৰ'ব নাচপতি। আৰু এয়া নাচপতি গছ। আজি দাদাই কাম কৰিব পাইছোঁ যে। ছটা ৰুম। কল আছে, সেয়া আমলখি, তামোল, অমিতা। আজি দাদাই অকণমান খং উঠি আছে মানে কাম কৰিব পাইছে যে, সেইকাৰণে আজি মই ভিডিঅ'টো বনাবলৈ বনাই ল'লোঁ আৰু।